এতিয়া আমি পাঠটোৰ শেষৰ ফালে আহিছোঁ। শেষৰ কি আছে যে ইংৰাজ আমোলৰ সময়তে অসমীয়া শব্দটো বেছিকৈ ব্যৱহৃত হ'বলৈ ধৰে। ইংৰাজৰ আমোল অৰ্থাৎ ইংৰাজৰ দিনত, ব্ৰিটিছৰ দিনতহে অসমীয়া শব্দটো, কাৰণ আমি আগৰ পাঠটিত আমি ইতিমধ্যে কৈছোঁ যে পূৰ্বতে অসমীয়া বুলি কোনো নাম নাছিল, তেনেকুৱা নামৰ প্ৰচলন নাছিল। ইংৰাজসকলৰ দিনতহে অসমীয়া শব্দটো বেছিকৈ ব্যৱহাৰ হ'বলৈ ধৰিলে। সেই সময়ত ডেস্ক, বেঞ্চ, চকলেট, টেবুল, পেন, ফুটবল, বিস্কুট আদি অগণন ইংৰাজী শব্দ আমাৰ ভাষাত সোমাই পৰিল। আৰু এইবিলাক সকলো ইংৰাজী শব্দ, জানানে তোমালোকে? ডেস্ক, বেঞ্চ, চকলেট, টেবুল, পেন, ফুটবল, বিস্কুট আদি অসংখ্য অগণন ইংৰাজী শব্দ আমাৰ ভাষাত সোমাই পৰিল। এতিয়াও আৰু হয়তো ভৱিষ্যতেও অসমীয়া নামটোৰে আমাৰ চিৰচেনেহী ভাষাজননী পৰিচিত হৈ থাকিব। আৰু এতিয়াতো আছে আৰু ভৱিষ্যতলৈকেও অসমীয়া নামটোৰে আমাৰ মাতৃভাষা চিৰচেনেহী মাতৃভাষা সদায়ে চিৰচেনেহী ভাষাজননী, অৰ্থাৎ আমাৰ অতিকৈ মৰমৰ এই অসমীয়া ভাষাটো সদায় অসমীয়া নামটোৰে কি হৈ থাকিব? ৰনন জনাই থাকিব। অৰ্থাৎ নিজৰ পৰিচয় ভাষাটোৱে সদায় অসমীয়া নামটোৰে পাব, অসমীয়া নামটোৰে সৈতে পাই আছে আৰু আগলৈকেও পাই থাকিব। খুৰাকে অলপ চিন্তা কৰি ক'লে। লগতে জানি থোৱা যে অসমীয়া ভাষাৰ বিকাশৰ আলোচনাৰ ক্ষেত্ৰত বৈদিক, সংস্কৃত, প্ৰাকৃত আৰু অপভ্ৰংশ ভাষাৰ স্তৰবোৰৰ বিষয়ে অধ্যয়ন কৰিব লাগে। লগতে খুৰাকে সিহঁতক ক'লে যে তোমালোকে জানি থোৱা, যেতিয়া অসমীয়া ভাষাটোৰ বিকাশৰ ওপৰত আমি আলোচনা কৰিবলৈ যাওঁ বা আমি আগৰ সময়খিনিলৈকে যদি আমি উভতি যাওঁ, আগৰ সময়খিনিৰো আমি অধ্যয়নৰ ফালে আগবাঢ়োঁ, তেতিয়াহ'লে আমি বৈদিক, সংস্কৃত, প্ৰাকৃত বা অপভ্ৰংশ ভাষাৰ স্তৰবোৰৰ বিষয়ে অধ্যয়ন কৰিব লাগিব। ডাঙৰ হ'লে নিশ্চয় এই বিষয়ে ভালদৰে জানিব পাৰিবা। তোমালোকে ডাঙৰ হ'লে নিশ্চয় এই বিষয়ে ভালদৰে জানিব পাৰিবা বুলি খুৰাকে নয়না আৰু ইপ্তিছামক কৈছে। আৰু ময়ো তোমালোকক কওঁ যে সকলোবোৰ বস্তু বিশদভাৱে এতিয়া জানিবলৈ তোমালোকৰ কাৰণে জটিল হ'ব। ইয়াত যি আছে বৈদিক মানে বেদৰ পৰা আহিছে, বা সংস্কৃত এটা ভাষা প্ৰাকৃত অপভ্ৰংশ এটা ভাষা, এইবিলাক বিশদভাৱে তোমালোকে যিমানে ডাঙৰ হ'বা তেতিয়া এইবিলাক বিশদ অৰ্থাৎ বহলাই এইবিলাকৰ বিষয়ে জানিব পাৰিবা। গতিকে নয়না আৰু ইপ্তিছামে খুৰাকৰ পৰা ভাষাৰ বিষয়ে কিছু কথা জানিব পাৰি আনন্দিত হ'ল। আৰু নয়না আৰু ইপ্তিছামে অসমীয়া ভাষাটোৰ বিষয়ে চাগে গোটেইখিনি আমি জানিব গ'লে শেষেই নহ'ব কাৰণ অসমীয়া ভাষা পাঠটোৰ আৰম্ভণিতে কৈছে যে অসমীয়া ভাষা কি হয়? এটা ঐতিহ্যপূৰ্ণ আৰু সমৃদ্ধিশালী ভাষা হয়। গতিকে এনেকুৱা এটা সমৃদ্ধিশালী ভাষাৰ বিষয়ে জানিবলৈ হ'লে, আৰু বহুত পুৰণি ভাষা বুলি কৈছে এনেকুৱা সমৃদ্ধিশালী ভাষাৰ বিষয়ে জানিবলৈ হ'লে এটা পাঠেই যথেষ্ট নহয় বা অকণমান কথাৰে যথেষ্ট নহয়, তথাপি থুলমূলভাৱে নয়না আৰু ইপ্তিছামে খুৰাকৰ পৰা অসমীয়া ভাষাৰ বাবে যিখিনি জানিলে সেইখিনি জানিব পাৰিয়ে সিহঁত আনন্দিত হ'ল। দুয়ো ভৱিষ্যতলৈ ভাষাৰ বিভিন্ন স্তৰ সম্পৰ্কে জানিবলৈ মনতে আশা পুহি ৰাখিলে। আৰু ভৱিষ্যতলৈকে সিহঁতে যাতে ভাষাৰ বিভিন্ন স্তৰ সম্পৰ্কে জানিব পাৰে তাৰ বাবে মনত আশা পুহি ৰাখিলে। গতিকে আমিও যিমান ভাষা শিকিব পাৰোঁ, যিমান ভাষা জানিব পাৰোঁ, সিমানে আমি জ্ঞান আহৰণ কৰিব পাৰিম। আৰু মাতৃভাষা হিচাপে অসমীয়া ভাষাটো আমি সকলোৱে জনাটো খুবেই দৰকাৰী। গতিকে তোমালোকে মই যিকেইটা ভিডিঅ' পঠালোঁ তোমালোকক সুন্দৰভাৱে পঢ়ি চাবা আৰু ভিডিঅ'কেইটা চাওঁতে তোমালোকে নিজৰ পাঠ্যপুথিৰ 6ষ্ঠ মানৰ যিখন তোমালোকৰ পাঠ্যপুথি অংকুৰণৰ এই পাঠ্যপুথিখন উলিয়াই লৈ এই তৃতীয় পাঠটো উলিয়াই ল'বা তেতিয়াহ'লে আৰু ভালদৰে বুজিবা। গতিকে তোমালোকে বুজি লোৱা, কিবা অসুবিধা থাকিলে মোক সুধিবা। আজিলৈ এৰিছোঁ।